নমস্কাৰ সকলোকে আন্তৰিকতাৰে ৰঙালী বিহু শুভেচ্ছা ৰাখিছোঁ। তো আজি আপোনালোকক স্বাগতম পাৰিলে আজি মই ফুৰিবলৈ আহিছোঁ এনে পথাৰত আপোনালোক ফুৰিবলৈ ভাবিছোঁ। এটা ধুনীয়া সুন্দৰ ভিউ সেউজীয়া মাজত পৰিৱেশৰ তো এটা সেউজীয়া মাজত দেখিবলৈ পাব আপোনালোকে উপভোগ কৰিব। প্ৰথমত দেখিবলৈ পাব আপোনালোকে ছেকেণ্ড এটা ব্লগ। আজি বতৰটো বহুত গৰম, সেয়ে আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাম বুলি ভাবিছোঁ। সেয়ে 6 দিনৰ মূৰত আৰু আজি মই এনে ফুৰিবলৈ আহিছোঁ পথাৰত দেখিবলৈ হৈছে হয় কি ধুনীয়া এটা সেউজীয়া এটা ভিউ দেখিবলৈ পাব কৈছা। তো ধান খেতি কৰিছে ইফালে ছয়গাঁৱত কেনে ফুৰিবলৈ আহিছোঁ চাবলৈ। বেলেগত আমি ফুৰিবলৈ লৈছোঁ তাৰ ভিডিঅ' কৰিম বুলি ভাবিছোঁ, ব্লগ দিম বুলি ভাবিছোঁ। বহুত দিন দিয়া নাই, সেইকাৰণে মই এনে ফুৰিবলৈ আহিছোঁ। আৰু এতিয়া মই মুখ ধুবলৈ ওলাইছোঁ, তো মুখ ধুই এতিয়া আকৌ ভিডিঅ' বনাম বুলি ভাবিছোঁ। ৰিলচ বনাইছোঁ দুটা চাব জনাব। তো নতুন ভিডিঅ' চাব লাগিব। তো এয়া চাই থাকক আৰু কি হয় কি নহয় ভিডিঅ' লাষ্টলৈকে চাই থাকক। সকলোৱে চাপৰ্ট কৰিব আৰু মোক চাইছে। আৰু ইফালে পুখুৰী এটা আছে, ইফালে মাছ মাৰিছে সিহঁতে। তিনিজনে মাছ মাৰি আছে আৰু মাছ এজনে বহি আছে আৰু দুজনে মাছ মাৰি আছে। মাছ আছে নাজানো, তো মাছ পাব চাগে। তো এনে মই এনে অলপ তাহাঁতকো ভিডিঅ' কৰিলোঁ আৰু পুখুৰী এটা আছে, পানী জমা থাকে। তো ময়ো মাছ মাৰিলোহেঁতেন, তো বেগ লাগিব সেইকাৰণে আৰু নেগিলোঁ আৰু ময়ো। তো মাছ পাইছে সেয়ে ধৰি আছে, সেয়া মাছ শিকাইছে। আৰু পিছফালে এটা দেখিবলৈ পাব আপোনালোকে উপভোগ কৰিব পাৰিব সেউজীয়া পথাৰখন দেখিবলৈ পইচা পাব। আৰু ইফালে মটৰ চলাইছে ধাননি পথাৰত যাৱাৰ কাৰণে আপোনালোকে চাই থাকক ছেকেণ্ড ব্লগ। তো সকলো ৰাইজে মোৰ ভিডিঅ' ভাল পায় আৰু মৰম দিব বুলি আশা কৰিলোঁ। যিখিনি মৰম দিছে আপোনালোকে বহুত ধন্যবাদ আৰু চেনেল দিব বুলি এনে আগুৱাই যাম বুলি ভাবিছোঁ। তো ফাংচন আছে কালি সেই চাব আহিছিলোঁ ছয়গাঁৱত। তো আজি ভিডিঅ'কে বনাবলৈ তাত এনেই আছিলোঁ ইয়াতে। তো পথাৰলৈ চাবলৈ আহিলোঁ আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম জয় হিন্দ। আগৰ ভিডিঅ' লগ পাবলৈ আশা কৰোঁ। তাকে কামনা কৰোঁ আপোনালোকে যে মোৰ ভিডিঅ' ভাল পায় না বেয়া পায় কমেণ্ট কৰি জনাবচোন। আৰু যদি বেয়া পায় নাচাব আৰু যদি ভাল পায় চাব। আপোনালোকক নতুন ভিডিঅ' আহি আছে আৰু দিমো মই আপোনালোকক। আৰু ইফালে কি ধুনীয়া এটা সেউজীয়া পৰিৱেশৰ মাজে গৈ আছোঁ এতিয়া ফুৰিবলৈ পথাৰলৈ আপোনালোক দুখাম বুলি আৰু উপভোগ কৰিবলৈ নাপাহৰিব। চটৰ পৰা চটত কি যাই আছে আপোনালোক চব ভিডিঅ'ৰ পৰা কি যাই আছে ভিউ আৰু নমস্কাৰ কিবা নাহে গাইছ ভিডিঅ' কমেণ্ট কৰি জনাব। আৰু ভাল লুটি লাগে আপোনালোকে দিম ইফালে আছে বেঙেনা আছে, খেতি কৰিছে দেখিবলৈ পাইছে আপোনালোকে। আৰু এতিয়া বেঙেনা খেতি বহুত খেতি আছে, এতিয়া কিবা খেতি আছে ধান আছে, ধান খেতি কৰিছে ইহঁতে। তাতো নচোন বেলেগৰ এইখিনি কাৰোবাৰ নাজানো গাইছ। আৰু মই এতিয়া যাই আছোঁ এয়া এনেই আমাৰ কুমাৰ ঘৰত যাই আছোঁ আৰু আপোনালোকক দেখাম কেনেকুৱা হয় ভিডিঅ'টো পুৰা লাষ্টলৈকে চাই থাকক। মোৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভাল লাগে গাইছ ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই থাকক। চ' গাইছ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগৰ ভিডিঅ'ত লগ পাবলৈ আশা কৰোঁ। জয় অসম জয় হিন্দ। বাই লেটছ গো টাটা নাকি গাইছ। জয় অসম বাই গাইছ।